পোনপ্ৰথমে মই কাৰ্বি আংলঙৰ সকলো ৰাজ্যক ছট পূজাৰ হাৰ্দিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ ছট পূজাৰ একদিনাখন যোৱা 3 দিন পৰা যিখিনি ব্ৰতধাৰীসকলে ব্ৰত কৰি আহিছে আৰু যোৱাকালি আবেলি সন্ধিয়া অৰ্ঘ দিছে। এই এতিয়া 6 বাজি লগে আমাৰ পূজা সমাপন হ'ব। এই ছট পূজা কোনো জাতি ধৰ্ম কোনো কমিউনিটি কোনো এইটো নাই, সকলোৱে এই পূজা সকলোকে আমন্ত্ৰিত কৰা হয়, সকলোৱে পূজা কৰে। আৰু আমি যিহেতু এই সাধাৰণতে বিহাৰী মানুহ লোকে আৰম্ভ হৈছে, কিন্তু এতিয়া সেই মাত্ৰ বিহাৰী লোকৰ হৈ থকা নাই, এতিয়া এটা মানে সামাজিক এটা ৰূপ ধৰিছে। আৰু ইয়াত আমি সূৰ্য দেৱতাক যোৱাকালি যেনেকুৱা সন্ধিয়া অৰ্ঘত আমি অস্ত হোৱা সূৰ্যক পূজা কৰোঁ, আৰু এই আজি যিখিনি সমাপন দিনাখন উদয় হোৱা সূৰ্যক অৰ্ঘ দি মানে এইটো আমি জল দিওঁ, জল দি অৰ্ঘ দিয়া বুলি কয়, যে আমি পূজাটো সমাপন কৰোঁ আৰু সূৰ্যক প্ৰাৰ্থনা কৰোঁ যে আমি গোটেই সমগ্ৰ কাৰ্বি আংলং মানে সমগ্ৰ দেশজুৰি যে সূৰ্য দেৱতাই উন্নতি আনে এই বুলি আমি কামনা কৰোঁ। আচ্ছা, বিগত বৰ্ষত যিমান যেনেকুৱা আপোনালোকে পূজা কৰিছিলে, এই নতুন আছে যে আমি সূৰ্য দেৱতাৰ প্ৰতিমা এটা স্থাপন কৰিছোঁ আৰু যিখিনি সময় কালচোৱাত সেই আমাৰ মূৰ্তি এই ধৰণে থাকিব, সেইটোৱে এবাৰ নতুন।